ধুনীয়া পাহাৰৰ ভিতৰলৈ আৰু আজি হ'ল বিচুৱাৰ আগদিনাখন আৰু আমি আগৰ বিহুত গৰু বিহুৰ দিনাখন যিটো ঘৰত মানে যিবিলাক বস্তু কোৱা হয় তো সেইখিনি বস্তুৱে আমি বিচাৰি আহিছোঁ আজি জংঘলৰ ভিতৰত চাওক পুৰা জংঘল মে মংগল কাৰণে কে লিয়ে আয়া চাওক চব গাইজ দেখুৱাই যাম কি বস্তু লাগে কি লাগে আৰু পোনপ্ৰথমে কৈছোঁ সমূহ অসমবাসীক মই মোৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অলেক শুভকামনা জ্ঞাপন কৰিলোঁ আৰু লগতে বিচুৱাৰ অলেক শুভেচ্ছা জনালোঁ আপোনালোকক আশা কৰিছোঁ এইবেলি আমি একেলগে ধুনীয়াকৈ বিহু প্ৰগ্ৰাম কৰিবলৈ পাম ধুনীয়াকৈ আমি কি ক'ম ফূৰ্তি কৰিবলৈ পাম হয় নহয় চ' যিখিনি SOP দিছে চৰকাৰে মানি চলিবলৈ সকলোকে মই অনুৰোধ জনাইছোঁ আৰু যাতে আমি কৰোণাৰ পৰা মুক্ত হৈ থাকিব পাৰোঁ তো এইখিনিয়ে কৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বলক মোৰ লগতে আপোনালোকক একদম লাহে জংঘলৰ ভিতৰলৈ তো বলক গাইজ আৰু আমি আহিছোঁ আজি চাওক লুদ্ধ মই বলৰাম আমি একদম ৰবাৰ্ট বাগান পাই গ'লোঁ আৰু আজি মোৰ এণ্ট্ৰত আমাৰ ভাইটিয়ে দিব ক Hello guys, welcome to my second channel DJ Dhanjit vlog. Second channel হয় welcome back to my YouTube channel. তা ধুনীয়া বহুত ধুনীয়া আৰু চেষ্টা কৰ ক আৰু এবাৰ কিন্তু আসলে Hi guys, welcome back to my YouTube channel DJ Dhanjit vlog. ও বঢ়িয়া থ্যাংক ইউ পাইছে বলক এটা ভিডিওটো আমি আৰম্ভ কৰোঁ ও ব্লগ একদম ভিতৰলৈ সোমাই গৈ আছোঁ গাইছ ধুনীয়া প্ৰাকৃতিক একদম পৰিৱেশৰ মাজত পুৰা নেচাৰেল ইয়াত কোনো মানে আৰ্টিফিচিয়েল নাই পুৰা নেচাৰেল একদম পুৰা থলুৱা হয় অসমৰ একদম হয় চ' আপোনালোকে চাগে বিচাৰি আছে আমি এতিয়ালৈকে এটাও পোৱা নাই চ' এতিয়া গৈ আছোঁ লাহে ভিতৰলৈ সকলোৱে ফূৰ্তি কৰিব বিহুৰ দিন আৰু ওলাই আহিছোঁ যেতিয়া এফাকে বিহুৱে মাৰি দিওঁ হয় নে নহয় ঐ অতি কৈছা নে মুখাৰে মুহুদা ও তাতো কৈছা নে হৰৈ মাকো ঐ তাতো কৈছা নে হৰ ঐ বেলি বহাগৰ বিহু তিদৈ ঐ নানা চিকেনে কয় থাকো ঐ মোৰ নাচনী ফুলবোৰণৰ পকা ধাননি ঐ পকা ধাননি আইজে হ'ব বেছি ক'লে আৰু মানুহ আহিব পিছত ফাইনালি পাই গ'লোঁ এটা বস্তু যিটো কয় নেকি গধা ঢেকীয়া আপাৰত কি বুলি কয় গম নাপাওঁ আমাৰ ল'ৰা চাওঁ কিন্তু গধা ঢেকীয়া বুলি কয় চ' মই দেখুৱাই আছোঁ ক'বচোন কমেণ্টত আপাৰত কি বুলি কয় এয়া চাওক এইটোৱে হ'ল গধা ঢেকীয়া বুলি কয় আমাৰ লোৱাৰ অসমত চ' আপাৰত কি বুলি কয় আপোনালোকে নিশ্চয় কমেণ্টত জনাব বুলি আশা কৰিছোঁ দেই দেখাইছোঁ ৰ দুটা ঐ ফাইনেল ঐ ভাইটি যা ঐ মিল গয়া হেল্ল' এ চাওক পুৰা মাতি আছে ইফালৰ পৰা এইফালে একদম ডিজে ফেমিলিৰ মানুহ ডিজে ফেমিলিৰ এ চাওক এইটোকে গধা ঢেকীয়া বুলি কোৱা হয় চ' পাই গ'লোঁ আমি গধা ঢেকীয়া আৰু আক্ৰমণ চুৰ কাট বেগটো মোক দে আয় এই চাওক লুদ্ধে পুৰা কাটি আছে পাই গ'লোঁ চ' এতিয়া আৰু বহুত বস্তু পাবলগীয়া আছে চাওক ভিতৰলৈ আমি সোমাই আহিলোঁ আৰু আমাৰ ভাইটি এতিয়া গান গাব বুকুতে বাসনা ঢালিলোঁ মোৰ তেজে হিৰে হুৱালাপে মোৰ কানন্দা লাহে ভিতৰলৈ সোমাই আছোঁ যিমানে ভিতৰত সোমাইছোঁ ইমানে জংঘল পাই আছোঁ জংঘল একদম পুৰা খাতাৰনাক জংঘল অদ্ভুত একটা সৃষ্টি মানে কি ক'ম আৰু ভাইটি কিবা ক'ম নেকি অলপ মই নকওঁ তথাপি কিবা এতিয়া মই কৈ আছোঁ বিহুৰ কাৰণে ৰাইজক কিবা এটা নতুন আমি ইমান কষ্ট কৰি আহিছোঁ ইয়াত জংঘলত লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো দেৱাই দিব আৰু আচ্ছা ইমান গৰমত তথাপি ব্লগ বনাই আছে আমাৰ দাদাই যদি নতুনকৈ চেনেলটো ভিজিট কৰিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি অল বুটামটো টিপি থ'ব মই যেতিয়াই ভিডিঅ' এৰোঁ তেতিয়া আপোনালোকে ন'টিফিকেশ্যন পাবৰ কাৰণে সুবিধা কৰি থ'ব ফাইনালি আমি এতিয়া কি পাম ৰবাৰ্ট বাগান
ৰবাৰ্ট একদম ৰবাৰ্ট গছত এইফালে বেলেট এইটো চাওক বেলেট আনিছোঁ কোনোবাই বহুত দিনৰ মূৰত আহিছোঁ আগতে আহিছিলোঁ কিন্তু যোৱাবাৰ অহা নাছিলোঁ চ' এবছৰ কৰোণাৰ দিন আছিল কৰোণাৰ কাৰণে অহা নাছিলোঁ আৰু এইবাৰ কৰোণা নাই যদিও আছে অলপ মানি চলোঁ সকলোৱে এতিয়া আমি গাইজ অলপ ৰেষ্ট ল'লোঁ লীলকণ্ঠ মন্দিৰৰ ওচৰতে ই খালি ফোন কৰি থাকে ইণ্ডিয়ান ছোৱালীক বিৰাট ফাটো এইফালে আমাৰ থেপা আছে আছোঁ মই পেলটো মাৰি আছোঁ আৰু এইফালে আমাৰ ইংলিছ মেকাৰ হয় আমি ইয়াত অলপমান ৰেষ্ট কৰিবলৈ ইংলিছত কওঁ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু লগ পাইছোঁ অহাকালি একদম ধামাকা ৰাতিপুৱাই গৰু গা ধুবলৈ যাম আৰু চাই থাকক আজি বাই বাই ভাও লাগিছে একদম পাহাৰত ঘূৰি The next day. চ' গাইজ গোটেই বস্তুখিনি দিয়াৰ পিছতে এনেকৈ এতিয়া প্ৰতিটো ঘৰত প্ৰতিটো মন্দিৰতে দিব লাগে আচক আৰু অহাকালি পাহাৰৰ পৰা এইবিলাকে লৈ আহিছোঁ গাইজ আমি এইবিলাকে লৈ আহিছোঁ এতিয়া দিব লাগে ওলালিগে নাপাৰা তোমাৰ লগত মন্দিৰত দিব লাগিব এতিয়া মোৰ ৰুমত দিব লাগিব এতিয়া আৰু সকলোকে আকৌ এবাৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অলেখ শুভেচ্ছা শুভকামনা জনাইছোঁ আৰু বিশ্বৱাৰ অলেখ শুভেচ্ছা আপোনালোকলৈ আৰু এতিয়া এইটো মোক এই ওপৰত দিব লাগিব এইটো উঠিব লাগিব গাইজ আজি পূৰা মাহ হালধি গাঁৱত মাহ হালধি একদম পূৰা মায়ে এইফালে হেৰি কৰি আছে আৰু এতিয়া হালধি খাব লাগে এইটো গৰু গা ধুবলৈ ওলালোঁ একদম মাহ হালধি ইফালে হাতত ইফালে মাহ হালধি দীঘলতিৰ পাত এই চাওক দীঘলতিৰ দীঘল পাত এই মচ মাৰোঁ জাক মাহৰ বাঁহৰো তো ভাবি বৰ গৰু চলো ধৰণে আনি একদম বিপদত পৰিছোঁ চাওক গাইছ একদম গোটেইখিনি আগতে দৌৰিলে একদম মানে গমেই পাইছে সিহঁতে গা ধুৱাই দিব বুলি চাওক আজি গৰু বিহু তো গা ধুব লাগে গৰুবিলাকে কি গম বুজি নাপায় বে আমি মাঘৰ বিহুত ইমান ৰাতি উঠি গা ধুওঁ ঠাণ্ডা গৰু বিহু ইয়াৰ লাহে কৈ আছোঁ আৰু নাই ডাঙৰ কেইটাত দৌৰালে আমাৰ মোটামুটি 10টা গৰু 10টামান গৰু আছে আমাৰ এখন বিল মুলমূলা বিল আমাৰ আৰু ইয়াতে আমি আজি গৰু গাধাম এতিয়া অলপ পিছতে লগ পাইছোঁ ৰ'বা গৰুকেইটা আগত চিজিল কৰি লওঁ মা গৰু বাপ গৰু তই সেইকেইটা ডাঙৰ গৰু হয় নহয় লাও খা বেঙেনা খা বছৰে মাৰি যা
আশা কৰিছোঁ ভিডিঅ'টো যে ভাল পালে যদি ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব যদি বেয়া পালে ডিছলাইক কৰিব আৰু যদি ভাল পালে লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই লৈ যাব আৰু আজি নদীৰ ঘাটৰ পৰাই যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকন দবাবলৈ একেবাৰে নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'লৈ মই ধনজিত আজি টিলেন টাটা বাই বাই এতিয়া লিটিল ফিংগাৰ হ'ল নখ তোৰ নখ ভাল লাগিব নখেৰ এংগেল ভাল লাগিব বিজুলী ভাল লাগিব টেষ্টটো ভাল লাগিব নাই ৰক্তৰ দিয়া কোনো কাম নাই মোবাইল নাই এতিয়া চেলুনের উদাহরণ দিয়াছেন চেলুন SILND